হে গাইস, ছবিখন দেখি নিশ্চয় গম পালেই যে আজি আমি বিদুৰ ভাই চাবলৈ যাম। বহু কষ্টৰ মই দুটা টিকেট পাই আজি আমি বিদুৰ ভাই চাবলৈ বুলি আহিলো। ভাবিলো ভিডিঅ' এটা বনাই আপোনালোকক অকনমান পৰিৱেশবিলাক দেখাই দিওঁ। আমি সিনেমা চাবলৈ যাইছো। ক'ত যাবলৈ ওলাইছা? ইমান ৰেডি হৈছা যে? ক'ত যাবা? সিনেমা চাবলৈ। সিনেমা চাবলৈ যাবা। বহুত ভিৰ লাগি আছে গাইস। টিকেট চেকিং চলি আছে। ওপৰলৈ উঠিব পৰা নাই, ইমান ভিৰ লাগি আছে। এয়া টিকেট চেকিং চলি আছে। আমি সোমাব পৰা নাই। এইফালে সোমাই আহিলোঁ, এইফালে চিনেমা ষ্টাৰ্ট হৈ গ'ল। আমি অলপ মিছ কৰি দিলোঁ। এয়া ব'লক আপোনালোককো অলপমান পৰিৱেশটো দেখাই দিওঁ। চিনেমা শেষ হ'ল। চিনেমাখন চাই বহুত ভাল লাগিলে, হাঁহিলোঁ আৰু অকণমান তাৰ মাজতে কান্দিলোঁ। চিনেমাখন চাই সঁচাকৈ বহুত ভাল লাগিলে আৰু এবাৰ চাম নিচিনা লাগি আহিছে। এয়া আমি এতিয়া আস্তেকৈ এখন ৰেষ্টুৰেণ্টত আহিলোঁ। আহি পেলাই এইফালে চাওমিন, জুচ কিবাকিবি অলপ খাই ল'লোঁ। চিকেন বনাই আছে। চিকেন বাটাৰ মছলা। কালাৰটো ধুনীয়া লাগিছে। আমি ঘৰ আহি পালোহি। ঘৰ আহি পায়ে চিধা ৰাতিৰ খাদ্য প্ৰস্তুত কৰি থকা হৈছে। এয়া আজি যিহেতু বহুত ভাগৰ লাগিছে, সেইটো কাৰণে এনেকৈ কুকাৰ চুকাৰ দাঙি আনি ভাতকেইটা আমি ৰুমৰ ভিতৰতে এনেকৈ তিনিটাই বহি মেলি খালোঁ আৰু বিদুৰ ভাই চালোঁ। বহুত ভাল লাগিলে চিনেমাখন চাই। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে চাই ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গুড নাইট, বাই বাই।